মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছিল যে কেবিনেট কৰিলে মানে কোনো ক'তো একো অতিৰিক্ত পইচা খৰচ নহয় আৰু উদাহৰণ দিছিলে যে মুখ্যমন্ত্ৰী শৰৎ সিঙৰ দিনত অথবা কোনোবা ভিতেশ্বৰ শইকীয়াৰ দিনতো দুই এটা জেগাত কেবিনেট হৈছিল কিন্তু তেতিয়া এনেকৈ ইমান ব্যয়বহুল কেবিনেট হোৱা নাছিল এতিয়া যি সময়ত ৰাজ্যৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল নহয় সেইখিনি সময়ত এতিয়া ৰাইজৰ ওপৰত কৰ কাটলৰ পৰা অতিৰিক্তভাৱে পুঁজি আবণ্টন বিচাৰিছে কেবিনেট কোকৰাঝাৰ আৰু অন্যান্য অঞ্চলত কেবিনেটৰ ব্যয়ৰ বাবে নতুনকৈ গাড়ী ঘোঁৰা কিনিব বিচাৰিছে এইটো অলপ দুখজনক কথা মই ভাবোঁ এইখিনি ছাপ্লিমেণ্টাৰী ডিমাণ্ডৰ পৰা চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগে আৰু ভৱিষ্যতে যদি এনেকৈ অতিৰিক্ত খৰচ হয় তেওঁলোকে গুৱাহাটীতে কেবিনেট পাতক আৰু যিটো উপায়ুক্ত সন্মিলনৰ নামতো সেইটো আচৰিত কথা আজিকালি মুখ্যমন্ত্ৰী মহোদয়েতো কয় যে আমি ডিজিটেল ইণ্ডিয়া যিহেতু আমাৰ ভিডিঅ' কনফাৰেঞ্চিং হৈ থাকে যেতিয়া ভিডিঅ' কনফাৰেঞ্চিং হয় তেওঁলোকে উপায়ুক্ত সন্মিলন কিয় পাতিব লাগে বেলেগে বেলেগে তেওঁলোকৰ আজি লাইভ কৰিব পাৰে যিকোনো সময়তে তেওঁলোকে নিজৰ নিজৰ জিলাৰ পৰা আনকি জিলাৰ ভিডিঅ' কাৰ্যালয়ত গৈ পেলাই ডি চিসকলে তেওঁলোকৰ কাৰ্য পৰিদৰ্শন কৰিব পাৰে আৰু মুখ্যমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীক স্বচক্ষে দেখাব পাৰে প্ৰকৃত গ্ৰামাঞ্চলত প্ৰতিটো ব্লকত কেনেকুৱা কাম হৈ আছে সেই গতিকে এই ডিষ্ট্ৰিক্ট ডি চি কনফাৰেঞ্চৰ নামতো যিখিনি খৰচ কৰিছে এইখিনি অপ্ৰয়োজনীয় এইবিলাক ব্যয় বৰ্তমান কৰা উচিত নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ সময়ত আমাৰ বিধানসভাতো এটা প্ৰসংগ সেই সময়ত উত্থাপন হৈছিল তেতিয়া কোৱা হৈছিল যে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা ল'ব আৰু এতিয়া আজি বাতৰি কাকতত পুৱা পঢ়িবলৈ পাইছোঁ যে ভূপেন হাজৰিকাৰ আমাৰ হাতত নাথাকিব এইটো দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কিছুদিন পূৰ্বে দাৰ্জিলিঙত গৈ মমতা বেনাৰ্জীৰ লগত এটা সুসম্পৰ্ক গঢ়ি তুলিছে যদিও তেওঁৰ লগত এটা ৰাজনৈতিকভাৱে বেলেগ এটা দলৰ হয় মই ভাবোঁ মুখ্যমন্ত্ৰী মহোদয়ে পোনপটীয়াকৈ হস্তক্ষেপ কৰিব লাগে মমতা বেনাৰ্জীৰ লগত আৰু খবৰটো যাতে আমাৰ অসম চৰকাৰে সংগ্ৰহালয় হিচাপে ৰক্ষণাবেক্ষণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা